এইযোৰ চাব খুবেই ধুনীয়া পিয়ৰ কেঁচা পাট চাদৰ হ'ব পিয়ৰ পাট মেখেলা আৰু ব্লাউজ পিচ হ'ব ৰেডি টু ৱেৰ থাকিব এখন চাব খুব ধুনীয়া হয় লাইট লেভেণ্ডাৰ কালাৰত হ'ব কালাৰটো আৰু এনেকুৱাকৈ চাওক ডিজাইনাৰ দহি বুটা থাকিব দহি থাকিব এইবোৰ এনেকুৱাকৈ আঁচলটোত চাব চি গ্ৰীণ আৰু গল্ডেন গুণা তেনেকুৱাকৈ ৱৰ্ক থাকিব চি গ্ৰীণ গল্ডেন গুণা আৰু ৰয়েল ব্লুত মীনা থাকিব গোটেই চাদৰখনতে এনেকুৱাকৈ ডাঙৰ ডাঙৰ গুণাত ৱৰ্ক থাকিব মাজত চাওক এনেকুৱাকৈ ডাবলকৈ মীনা আছে সেইখিনি তেনেকুৱাকৈ ব্লু চি গ্ৰীণ আৰু মাজত গুণাৰ আকৌ মীনা কৰা থাকিব ছাইড পটিকেইটা এনেকুৱাকৈ ষ্টিচ থাকিব এইখন মেখেলাখনো চিলোৱা থাকিব এনেকুৱাকৈ চাওক পানাটো কিমান এনেকুৱাকৈ ডাঙৰ আহল বহল হ'ব এয়া মেখেলাখন আঁঠুৰ ওপৰলৈকে ৱৰ্ক থাকিব ব্লাউজ পিচটো হেভি হ'ব কণ্ট্ৰাষ্টত হ'ব পিয়ৰ পাটত হ'ব বহুত বেছি ধুনীয়া চাওক এইটো ব্লাউজ পিচ